স্বাগতম জনাইছো টেক আৰু চিএসি ইনফৰ্ম চেনেলটোলৈ। যদি আপুনি এজন আধাৰ অপাৰেটৰ বা সুপাৰভাইজাৰ আৰু আপোনাৰ যদি আইডি ব্লেকলিষ্ট হৈছে বা যিকোনো টেকনিক্যাল ইস্যুৰ বাবে যদি আপোনালোকৰ আইডি ইনএক্টিভ হৈছে, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ মই এই ভিডিঅ'টোত জনাই দিম আপোনালোকৰ আইডিটো কি কাৰণে ব্লেকলিষ্ট হৈছে বা আপোনাৰ আইডিটো কিমান দিনলৈকে ব্লেকলিষ্ট হৈছে আৰু আপোনালোকে কেনেকৈ আপোনালোকৰ ব্লেকলিষ্টটো আপোনালোকে গম পাব আপোনালোকৰ মোবাইলতে। সম্পূৰ্ণ মই এই ভিডিঅ'টোত জনাই দিম, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু মোৰ ভিডিঅ'টো যদি প্ৰথমবাৰৰ বাবে চাইছে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে ওলা ঘণ্টাৰ বুটামটোত ক্লিক কৰিব, যাতে এনেকুৱা ধৰণৰ লেটেষ্ট নিউজবোৰ বা এনেকুৱা টেকনিক্যাল বা আধাৰ অপাৰেটৰৰ লগত ৰিলেটিভ বা চিএসি ৰিলেটিভ ভিডিঅ'বোৰ পাই থাকে। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনাৰ মোবাইলত আপোনালোকে ইমেইলটো খুলি ল'ব। আপোনালোকে মন কৰিব যে আপোনালোকে আপোনাৰ আধাৰ ষ্টেটাছটো চেক কৰাৰ বাবে বা আপোনালোকৰ আইডিৰ ষ্টেটাছটো চেক কৰাৰ কাৰণে আপোনালোকে ইমেইলত এটা মেইল কৰিব লাগিব। আৰু সেই মেইলটো আপোনালোকে কেনেদৰে কৰিব মই সম্পূৰ্ণ প্ৰচেছটো আপোনালোকক দেখুৱাই দি আছোঁ। আপোনালোকে মন কৰিব যে আপোনালোকৰ যিটো মেইল আপোনাৰ আধাৰ কাৰ্ডৰ লগত লিংক আছে বা আপোনালোকে আধাৰৰ কাম কৰোঁতে বা আপুনি আধাৰ এনৰলমেণ্টৰ কাম কৰোঁতে আপোনালোকে লিংক কৰিছিল, সেইটো আপোনালোকৰ মেইলটো অ'পেন কৰি ল'ব আৰু সেই মেইলটোৰে আপোনালোকে মেইল কৰিব। মই আপোনালোকে কেনেকৈ কৰিব দেখুৱাই দি আছোঁ। আপোনালোকে কম্প'জ মেইলত যাব। কম্প'জ মেইলত যোৱাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ আহিব। আপোনালোকক মই দেখুৱাই দি আছোঁ কেনেকুৱাকৈ আহিব। আপোনালোকৰ প্ৰথমতে ফৰ্মত দেখুৱাব আপোনাৰ মেইলটো। আপোনালোকৰ টুত চাব। আপোনালোকৰ টুত আপোনালোকে লিখিব আপোনালোকে techsupport@udi.net in আপোনালোকে এই ইমেইল এড্ৰেছত আপোনালোকে যিটো আপোনাৰ UDI টেক সাপোৰ্ট বা আপোনালোকৰ টেক সাপোৰ্ট ইমেইল আছে আপোনালোকে সেইটো ইমেইল লিখি ল'ব। আপোনালোকে এইটো ইমেইল মই মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দি দিম, আপোনালোকে তাৰ পৰা কপি কৰি আপোনালোকে পঠাব পাৰিব বা আপোনালোকে তাৰ পৰা চাইও লিখিব পাৰিব। আৰু ছাবজেক্টত লিখিব চাই থাকিব, মই লিখি দেখুৱাই দি আছোঁ আপোনাক। আপোনালোকে ছাবজেক্টত লিখিব দেয়াৰ টেক সাপোৰ্ট সব প্লিজ চেক। আপোনালোকে এনেকৈ লিখিব। আপোনালোকে এনেকৈ লিখাৰ পিছত আপোনালোকে কম্প'জত লিখিব। আপোনালোকক মই কপি কৰি দেখুৱাই দি আছোঁ আপোনালোকে কেনেকৈ আপোনালোকে লিখিব। ইয়াতে চাব আপোনালোকে প্ৰথমতে আপোনালোকে যিটো আপুনি কম্প'জ মেইল কৰিব আপোনালোকৰ নাম লিখিব। আপোনালোকৰ 2 নম্বৰতে আপোনালোকৰ আধাৰ নম্বৰ লিখিব। 3 নম্বৰতে আপোনালোকৰ আধাৰ চাৰ্টিফিকেটখন লিখিব। আৰু চাৰ্টিফিকেটখন লিখাৰ পিছত আপোনালোকে অকণমান ঠাই এৰিব বা এটা স্পেচ আপোনালোকে ঠাই এৰিব। এটা স্পেচ ঠাই এৰাৰ পিছত আপোনালোকে ইয়াতে চাব টেক সাপোৰ্ট প্লিজ চেক ব্লেকলিষ্টেড অপছ। আপোনালোকে এনেকৈ লিখিব টেক সাপোৰ্ট প্লিজ ব্লেকলিষ্টেড অপছ। আপোনালোকে OPP লিখিব। আপোনালোকে PPP লিখাৰ পিছত আপোনালোকে আকৌ অকণমান জাগা এৰিব বা স্পেচ এৰিব এটা ঠাই। আপোনালোকে এটা ঠাই স্পেচ এৰাৰ পিছত আপোনালোকে চাব আপোনালোকে ইয়াতে আপোনাৰ নাম লিখিব, আপোনাৰ অপাৰেটৰ আইডি লিখিব, আপোনাৰ EA নেম লিখিব, আপোনাৰ EA কোড লিখিব, আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ লিখিব বা আপোনালোকৰ ৰেজ নেম লিখিব। আপোনালোকৰ ৰেজ নেম বুলি কওঁতে আপোনাৰ যিটো বেংকত কাম কৰিছে বা যিটো বেংকৰ লগত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন হৈছে আপোনালোকে সেই বেংকটোৰ নাম লিখিব। আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নেমটো আৰু ৰেজিষ্ট্ৰেশ্যন কোডটো আপোনালোকৰ ছেইম হ'ব। আপোনালোকে ৰেজ কোডত আপোনালোকে যিটো বেংকত কাম কৰিছে সেইটো বেংকৰ নাম লিখিব। আৰু ইয়াতে চাব যে আপুনি ডিজিগনেশ্যনত চাব আপুনি এইটো ডিজিগনেশ্যন আপোনালোকে ইয়াতে আপুনি ছুপাৰভাইজাৰ আছিল নে আপোনালোকে অপাৰেটৰ আছিল, হয়তো আপোনালোকে গম পায় আপোনালোকে ছুপাৰভাইজাৰ নে অপাৰেটৰ। আপোনালোকে সেই হিচাপে আপোনালোকে যদি আপুনি ছুপাৰভাইজাৰ আছিল আপোনালোকে ছুপাৰভাইজাৰ লিখিব, যদি আপুনি অপাৰেটৰ আছিল আৰু আপুনি অপাৰেটৰ লিখিব। অপাৰেটৰ লিখাৰ পিছত বা আপোনালোকে এইখিনি ডিটেইলছ ফিল কৰাৰ পিছত আপোনালোকে ইয়াতে চাব আৰু মোবাইল নম্বৰটো লিখিব। আপোনালোকৰ যিটো আপুনি আধাৰ কাৰ্ডৰ লগত লিংক আছে বা আপুনি আধাৰ কাৰ্ডৰ কাম কৰোঁতে এনৰলমেণ্টৰ কাম কৰোঁতে আপোনালোকে নম্বৰটো দিছিলে সেই নম্বৰটো আপোনালোকে ইয়াতে বহুৱাই দিব। আৰু সেই নম্বৰটো বহুৱাই দিয়াৰ পিছত আপোনালোকে ইয়াতে চাব আপোনালোকৰ তলৰ ফালে আপোনালোকে ইয়াতে আৰু লিখিব আপোনালোকে যিটো অফিচৰ পৰা কাম কৰিছে বা যিটো আপোনালোকৰ ৰিলিজন অফিচৰ পৰা কাম কৰিছে। আপোনালোকৰ যিটো মই আপোনালোকক উদাহৰণস্বৰূপে কৈছোঁ, যিটো আপোনালোকে গুৱাহাটীত যদি কাম কৰিছে গুৱাহাটীৰ পৰা আপোনালোকে গুৱাহাটীৰ নামটো লিখি দিব আপোনালোকে। আৰু ইয়াতে চাব যে আপুনি যিটো কোম্পানীৰ আণ্ডাৰত কাম কৰিছে বা আপোনালোকে যিটো কোম্পানীৰ লগত কাম কৰিছে আপুনি সেই কোম্পানীটোৰ নাম লিখিব আপোনালোকে।
আৰু আপোনালোকে যেটো বেংকত কাম কৰিছে সেই বেংকৰ ব্ৰাঞ্চটো লিখিব আপোনালোকে এইখিনি ডিটেইলছ লিখি আপোনালোকে পঠাই দিব আপোনালোকৰ এই মেইলটো পঠাই দিয়াৰ পিছত আপোনালোকৰ 2 ঘণ্টা বা 3 ঘণ্টা বা 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ সন্মুখত মেল আহিব কেনেকুৱাকৈ আহিব মই দেখুৱাইছো আৰু এই ডিটেইলছখিনি যদি আপোনাৰ লগত নাই আপোনালোকে যিজন আপোনালোকৰ আধাৰৰ কাম কৰোতে বা আপোনালোকে আধাৰ কাম কৰোতে টেকনিক্যাল সাপোর্ট আছিল বা অনবোর্ডিং বা মেশিন ৰেজিষ্টাৰ কৰোতে আপোনালোকৰ যিজন টেকনিক্যাল সাপোর্ট আছিল সেইজন টেকনিক্যাল সাপোর্টৰ পৰা আপোনালোকে এইখিনি যিখিনি আপোনালোকৰ নাম অপাৰেটৰ ENM EA কোড আৰু ৰেস নেম আৰু ৰেস কোড আৰু ডিজিগনেশ্যন আৰু মোবাইল নাম্বাৰ আৰু আপোনালোকৰ কোম্পানী নেম ব্ৰাঞ্চ আপোনালোকে এইখিনি ডিটেইলছ যদি আপোনালোকৰ নাই আপোনালোকৰ যিজন টেকনিক্যাল সাপোর্ট আছে সেইজনৰ পৰা লৈ লব আপোনালোকে টেকনিক্যাল সাপোর্ট জনৰ আপোনালোকক কলে আপোনালোকক দি দিব আপোনালোকে সেই ডিটেইলছখিনি লোৱাৰ পিছত আপোনালোকে এনেকৈ লিখি আপোনালোকে মেল কৰিব মেল কৰাৰ পিছত 1 ঘণ্টা বা আপোনালোকৰ 24 ঘণ্টাৰ ভিতৰত এটা মেল আহিব আপোনালোকে কি কাৰণত আপোনাৰ আইডিটো ব্লেকলিষ্ট হৈছে বা আপোনালোকৰ কিমান দিনৰ কাৰণে আপোনালোকৰ আইডিটো ব্লেকলিষ্ট হৈছে সম্পূৰ্ণভাৱে দেখুৱাই দিব বা কৈ দিব আপোনালোকৰ টেক সাপোৰ্টৰ ফালৰ পৰা এটা ৰিপ্লাই আহিব আৰু কেনেকৈ ৰিপ্লাই আহিব মই সম্পূৰ্ণ ভিডিঅ'টো দেখাই দি আছো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব আপুনি ইউডিঅ'ৰ টেক সাপোৰ্টলৈ মেছেজটো পঠাৱাৰ পিছত আপোনালোকৰ 1 ঘণ্টা বা আপোনালোকৰ সন্মুখত বা 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ সন্মুখত এটা মেল আহিব আৰু মেলটোত আপোনালোক ক'ব যে কি কাৰণে আপোনালোকৰ ব্লেকলিষ্ট হৈছে আৰু কিমান দিনৰ কাৰণে ব্লেকলিষ্ট হৈছে আপোনালোকক মই দেখুৱাই দি আছো আপোনালোকে শেষলৈকে চাব দেয়াৰ স্যাৰ আপোনালোকে যেটো আপোনালোকৰ সন্মুখত ইউডিঅ'ৰ টেক সাপোৰ্টৰ পৰা ৰিপ্লাই আহিব সেইটো মেছেজত দিয়া থাকিব আপোনালোকৰ দেয়াৰ স্যাৰ The mentioned user ID is suspended from 2020-01-14 and to 2021-01-14 লকে আপোনালোকৰ এই ইউজাৰ আইডিটো বা আপোনালোকৰ যেটো অপাৰেটৰ আইডি সেই অপাৰেটৰ আইডিটো বন্ধ থাকিব আপোনালোকক এতে দেখাইছে আপোনালোকৰ 2020 14 জানুৱাৰীৰ পৰা 2021 14 জানুৱাৰী তাৰিখলৈকে যেটো মই ইউজাৰ আইডি চাইছিলো আপোনালোকৰ সেইটো আইডি আপোনালোকৰ ব্লেকলিষ্ট হৈছে বা আপোনালোকৰ বন্ধ হৈছে আপোনালোকৰ আৰু এতে চাব আপোনালোকৰ কি কাৰণে আপোনালোকৰ ব্লেকলিষ্ট হৈছে এতে চাব এতে দিছে যে আপোনালোকৰ ৰিজন ইজ হাই ডেমোগ্ৰাফিক ইৰৰ আপোনালোকৰ এতে চাব আপোনালোকে কি কাৰণে আপোনালোকৰ ব্লেকলিষ্ট হৈছে বা আপোনালোকৰ কি কাৰণে টেকনিক্যাল আনএক্টিভ হৈছে বা ইনভ্যালিড হৈছে আপোনালোকৰ হাই ডেমোগ্ৰাফিক ইৰৰ হোৱাৰ বাবে বা আপোনালোকৰ ডেমোগ্ৰাফিক ভুল হোৱাৰ বাবে আপোনালোকৰ আইডিটো ব্লেকলিষ্ট হৈছে বা আপোনালোকৰ ইনএক্টিভ হৈছে সো বন্ধুসকল আজিৰ ভিডিঅ'টো এখিনি আছিল যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ সাবস্ক্ৰাইব কৰিব আৰু কাষতে ওলা ঘণ্টাৰ বুটামটোত ক্লিক কৰিব আৰু শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব একেবাৰে নাপাৰিব যে আজিৰ বন্ধুটো ভিডিঅ'টো এখিনি আছিল ধন্যবাদ